কেনেদৰে আপুনি বিশ্লেষণ কৰে মই এবাৰ আঁচনিৰ কথাটোৱে শুনিলোঁ কাৰণ নিৰ্বাচন সমাগত যদি আঁচনিৰ জোৰত যদি শাসক দলটিয়ে বিজেপিয়ে যদি মহিলাৰ একচেটিয়া ভোট পায় কাৰণ আৰু মহিলাৰ ভোটাত মতদান কৰাৰ যি এক প্ৰৱণতা সেই প্ৰৱণতা বৃদ্ধি পাইছে বিহাৰতে দেখিলোঁ পুৰুষতকৈ অধিক মহিলা ওলাই আহিছে মতদান সাব্যস্ত কৰিছে অনুৰূপ ধৰণে যদি আমি অসমতো দেখোঁ তেতিয়াতো গেম অভাৰ কি কয় পাৰ্থদা বিহাৰত একচুৱেলি এইবাৰ বুলিয়ে নহয় বিহাৰত প্ৰত্যেকবাৰে মহিলাৰ ভোটদানৰ শতাংশটো বেছি মই আপোনালোকৰ ষ্টুডিঅ'ত আহোঁতে আগতে এবাৰ মই ব্যাখ্যা দাঙি ধৰিছোঁ কাৰণ বিহাৰৰ বেছি সংখ্যক পুৰুষে বাহিৰৰ যিহেতুকে ৰাজ্যবিলাকত থাকিব লগা হয় তাত মহিলাৰ ভোটদানৰ সংখ্যাটোৱে বেছি গতিকে মই আজি সেইটো আকৌ ৰিপিট নকৰোঁ কিন্তু মই ইয়াত এটা কথা ক'ম যে বৰ্তমানৰ মহিলাসকলক সঁচাকৈ আঁচনিৰ যোগেদি তেওঁলোকক বাধ্য কৰোৱা হৈছে তেখেতলোকক ব্লেকমেইলিং কৰা হৈছে মিটিংবিলাকত আহিবলৈ আৰু ৰাজনৈতিকভাৱে তেওঁলোকক মানে এক প্ৰলোভনৰ জৰিয়তে তেওঁলোকৰ পৰা ভোট আদায় কৰা হৈছে সেইটো একদম শতাংশ ইশুদ্ধ কথা আমি মহিলাই আঁচনি নাপায় নেকি আঁচনি ধন নাপায় সঁচা কথা যদি কওঁ যিসকল মহিলাই কংগ্ৰেছ কৰি আছে তেওঁলোকক 10,000 টকাও দিয়া নাই যিসকল মহিলাই কংগ্ৰেছ কৰি আছে দুৰ্ঘৰভাৱে তেওঁলোকক অৰুণোদয় আঁচনিও দিয়া নাই তেওঁলোকক একোৱে সুবিধা দিয়া নাই যদি আপোনালোকক তথ্য প্ৰমাণ লাগে সেয়াও আমি সময়ত দিবলৈ আমি সাজু আছোঁ এতিয়া কথা হ'ল পাৰ্থদা ৰাজনীতিৰ পৰা যদি আমি অকণমান বাহিৰত গৈ মহিলা হিচাপে চাওঁ আচলতে সকলোৰে এটা ইচ্ছা থাকে যে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হওঁ ময়ো নিবিচাৰোঁ যে মোৰ কিবা এটা কিনিবৰ বাবে মোৰ কিবা এটা কৰিবৰ বাবে মই সদায় মোৰ মানে পুৰুষজনৰ ওচৰত আমি হাত পাতিম সকলোৰে তেনেকুৱা এটা ইচ্ছা থাকে সকলোৱে স্বাৱলম্বী হোৱাৰ এটা আশা থাকে হয়তো শিক্ষা দীক্ষা কমৰ বাবে বহু বিভিন্ন ক্ষেত্ৰত পৰি মহিলা এগৰাকীৰ ওপৰত যথেষ্ট দায়বদ্ধতা থাকে ঘৰখনৰ পৰিয়ালটোৰ তেওঁ নিজৰ কথা ভাবিবলৈ আচলতে সময় নাপায় গতিকে চ'ৰ্চ অফ ইনকামৰ যিটো পথ সেইটোৰ বাবে তেওঁ সময় নাপায় তেওঁ উপযুক্ত হৈ উঠে এনেকুৱা বিভিন্ন ধৰণৰ কথা আছে আৰু পুৰুষ প্ৰধান সমাজ এইখন আমি গম পাওঁ সেই অনুপাতে আমাৰ মহিলাসকলে সুবিধা নাপায় আৰু সেই মানে কথাখিনিকে লৈ বৰ্তমানৰ পৰিৱেশ আৰু পৰিস্থিতিত মহিলাসকলক আমাক স্বাৱলম্বী কৰাৰ অনেক পথ আছিল কিন্তু সেই সকলোবিলাক পথ মহিমূৰ কৰি ঋণ লৈ চৰকাৰখনে হিতাধিকাৰী আঁচনিৰ দ্বাৰা মহিলাসকলক ব্যৱহাৰ কৰা আমি পৰিলক্ষিত হৈছে এক নম্বৰ মই উদাহৰণ দিছোঁ উদাহৰণ লাগে হয় যেতিয়া আমি 2000 চনত দেখিছিলোঁ তৰুণ গগৈ ডাঙৰীয়াই সেল্ফ হেল্প গ্ৰুপবিলাক সৃষ্টি কৰিছিলে তেওঁ সেই আদৰ্শটো লৈছিলে বাংলাদেশৰ সেই সময়ত মহম্মদ ইউনিছ ডাঙৰীয়া তেওঁ এটা তেওঁলোকে প্ৰজেক্ট হয় তেওঁলোকে তৰুণ গগৈয়ে মানে সেল্ফ হেল্প আত্মসহায়ক গোটবিলাকৰ জৰিয়তে মহিলাসকলক কৃষি বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা তেওঁলোকক বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দিয়া হৈছিলে আচাৰ বনোৱা চিলাই মেচিনত কাম শিকোৱাৰ পৰা ধৰি বিভিন্ন ধৰণৰ মানে কেনেকৈ তেওঁলোকে নিজৰ মাজতে কিবা এটা কৰি মেলি তেওঁলোকে যাতে ব্যৱসায় কৰি নিজে উপাৰ্জন কৰিব পাৰে তেনেকুৱা ধৰণৰ মহিলাসকলক লৈ যোৱা হৈছিলে মই নিজেও তাৰ লগত জড়িত হৈছিলোঁ গতিকে এই কথাখিনি জানো আজি দুটা পাৰ্থক্য আছে তেওঁলোকে নিজে ষ্ট্ৰাগল কৰি কিবা এটা কৰি পেলানি কৰাটো বেলেগ কথা তেওঁলোকৰ ওপৰত প্ৰেছাৰাইজ কৰা নাছিলে তৰুণ গগৈ ডাঙৰীয়া হয় কংগ্ৰেছৰ দিনতো মহিলাৰ ওপৰত যথেষ্ট আঁচনি দিয়া হৈছিলে মামণি মাজনী বাইদেউ কল্পতৰু সৰু অকণমানি মানে কন্যা সন্তানৰ কাৰণেও যথেষ্টখিনি দিয়া হৈছিলে তো আমি নকওঁ বিধৱাৰ পৰা ধৰি যথেষ্টখিনি কিন্তু আঁচনিয়ে ডাঙৰ কথা নহয় কিন্তু মহিলাসকলক এতিয়া মানে এনেকুৱা ধৰণৰ কৰা হৈছে যে তেওঁলোকক আমি 1250 টকা দিছোঁ আমি অৰুণোদয় দিছোঁ এটা কথা আপুনি ভাবক যে আজিৰ এই মূল্যবৃদ্ধিৰ দিনত এটা 10,000 টকাৰে এগৰাকী মহিলাই কেনেধৰণৰ এটা উদ্যোগ স্থাপন কৰিব কেনেকুৱা ধৰণৰ এটা ব্যৱসায় স্থাপন কৰিব এফালে যদি মুখ্যমন্ত্ৰীৰ পত্নীয়ে তেওঁ মানে যদি মানে ব্যৱসায় কৰিবৰ কাৰণে 10 কোটিলৈকে অনুদান পায় জয়ন্ত মল্লৰ পত্নী বা সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পত্নীয়ে যদি 50 লাখকৈ ৰাজ সাহায্য পাব পাৰে তেনেস্থলত এগৰাকী মহিলাই 10,000 টকাৰে কি কৰিব আপুনি নিজেই ভাবক যে 10,000 টকাটো এই 10,000 টকাটোৰ পাছত মই লাষ্টত কৈছোঁ এই 10,000 টকাটো বা 1250 টকাটোৰ বিনিময়ত মই মূল্য নাই বুলি কওঁ এইকেইটাৰো মূল্য নোহোৱা নহয় মিনিমাম হ'লেও আছে কিন্তু এইকেইটাৰ বিনিময়ত তেওঁলোকক মাহটোত নাই কমেও 3-4খন 5খন মিটিঙত তেওঁলোকৰ বিজেপিৰ মানে লৈ যোৱা হয় মিটিং শুনিবলৈ বাধ্য কৰোৱা হয় মন কি বাত শুনোৱা হয় তেওঁলোকক মানে তেনেধৰণে তেওঁলোকে প্ৰেছাৰাইজ কৰিছে যে তোমালোকে বিজেপিৰ যাব লাগিব আহিব লাগিব তেতিয়াহে পাবা বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী নীলিমা দেৱী সংযুক্ত হৈছে কি ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বাইদেউ অভিযোগ উত্থাপন কৰা হৈছে যিসকল মহিলা কংগ্ৰেছৰ সৈতে জড়িত তেওঁলোকে অৰুণোদয় নাপায় বা 10,000 টকা লাখপতি দিদিৰ যিটো লাখপতি বাইদেউৰ যিটো এমাউণ্ট সেই এমাউণ্টটো তেওঁলোকৰ হাতলৈ নাযায় আৰু যদিহে যিসকল মহিলাক অৰুণোদয় দিয়া হয় বা লাখপতি বাইদেউৰ ধন যিসকল মহিলাই পাইছে তেওঁলোকক ফ'ৰ্চফুলি বিজেপিৰ বৈঠকবোৰলৈ বা মিটিংবোৰলৈ অনা হয় কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব প্ৰথমে আটাইকে নমস্কাৰ জনাইছোঁ হয় নমস্কাৰ এইটো এটা নিৰ্বাচনক লৈ আচলতে এইটো টক আৰম্ভ কৰা হৈছে মই জয়শ্ৰী গোস্বামী বাইদেউক মই ধন্যবাদ যিখিনি কথা কৈছে তেওঁ যিখিনি কৈছে মহিলাসকল দেৱশ্ৰী গোস্বামী বাইদেউক মই ধন্যবাদ জ্ঞাপন তেওঁ যিখিনি কথা কৈছে আচলতে অতি প্ৰয়োজনীয় বৰ্তমান সময়ত যিখিনি কথা কৈছে আৰু আমাৰ কংগ্ৰেছৰ যিগৰাকী প্ৰতিনিধি আছে তেওঁক মই বিশেষকৈ এটা কথা কৈছোঁ কোনো প্ৰেছাৰাইজ কৰি কাকো একো কৰিব নোৱাৰি সদায় মহিলাখিনিৰ এটা এতিয়া বৰ্তমান সময়ত আত্মবিশ্বাস আহিছে নাই হয় কষ্ট কৰিলে কিবা এটা পাব পাৰি এনেকুৱা এটা সময় আছিল চাকৰি এটা পাব লাগিলে ঘোষ দিব লাগিছিল এতিয়া মহিলাখিনি নহয় আমাৰ শিক্ষিত যুৱক যুৱতীৰ এটা আত্মবিশ্বাস আহিছে তেওঁলোকে দেখিছে নহয়
কষ্ট কৰিলে যদি কিবা এটা কৰিব পাৰো তেতিয়াহ'লে নিশ্চয় কোনো বিনিময়ত আমি এটা চাকৰি নহয় আমি কোনো মূল্য নিদিয়াকৈ এটা চাকৰি চৰকাৰী এটা চাকৰি পাব পাৰো আৰু আত্মসহায়ক গোটৰ কথা যিটো কৈছে বাইদেউ কৈছে মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সময়ত আত্মসহায়ক গোটৰ জয়শ্ৰী জন্ম হৈছিল মানে গোটৰ সেইটো কিন্তু তেতিয়া অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ আছিল সঁচা কিন্তু কেন্দ্ৰত আছিল আমাৰ অটল বিহাৰী বাজপেয়ী প্ৰধানমন্ত্ৰী আৰু অটল বিহাৰী বাজপেয়ীৰ সময়তে আচলতে এই আত্মসহায়ক গোটৰ যিটো নেকি ব্যৱস্থা এইটো কৰা হৈছিল আৰু এতিয়া আত্মসহায়ক গোটৰ মহিলাসকলে যিখিনি ধন পাইছে এতিয়া কিন্তু তেওঁলোকে 20,000 টকা দিব লাগিলে কোনোবা দালালক ঘোষ দিব লাগিছিল এতিয়া কিন্তু আত্মসহায়ক গোটৰ মহিলাসকলক সোধক কোনোবাই যদি কাৰোবাক 1 টকা যদি দিছে 25,000ৰ পৰা 5 লাখলৈকে তেওঁলোকে অনুদান পাইছে মাত্ৰ তেওঁলোকে কাম কৰিব লাগে আজি আমি দেখিছো বিভিন্ন বজাৰত এই মহিলাসকলে মানে প্ৰস্তুত কৰা কিছুমান খাদ্য লগতে তেওঁলোকে বৈ ওলোৱা কানি কাপোৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ বস্তু তৈয়াৰ কৰি তেওঁলোকে 2 পইচা উপাৰ্জন হয় ময়ো এগৰাকী মহিলা নীলিমা দেৱী বাইদেউ মই আঁচনি মেৰিটক লৈ আলোচনা কৰিব বিচৰা নাই এই মুহূৰ্তত নিৰ্বাচন সমাগত মোৰ প্ৰশ্নটো কংগ্ৰেছৰ মহিলাক এই আঁচনিৰ পৰা বঞ্চিত কৰা হয় নেকি অভিযোগ সেইটো নাই এইটো মই ইয়াত আজিৰ সময়ত এজন মন্ত্ৰী এজন বা মুখ্যমন্ত্ৰী মহোদয় সকলোৰে মুখ্যমন্ত্ৰী ইয়াত কংগ্ৰেছ এজিপি বিজেপি এউডিএফ বুলি কথা নাই আজি যদি আমি তৃণমূললৈ যাওঁ কোনো কাকো বাছি লৈ এই আঁচনি ধন দিয়া নাই আজি যদি আমি চৰ অঞ্চলত যাওঁ যিসকল মাইনৰিটি আছে তেওঁলোককো দিছে ইয়াত কোনো ধৰ্ম হিচাপে বাছা নাই যতে যিমান আত্মসহায়ক গোট আছে ৰেজিষ্ট্ৰেশ্যন এটা যদি আত্মসহায়ক গোট হয় তেওঁলোকে সেই ধনটো পাইছে মাত্ৰ তেওঁলোকে কাম কৰিব লাগিব তেওঁ যিটো নেকি অভিযোগ আনিছে কংগ্ৰেছ বুলি পেলাই ইয়াত এটা গোটত এটা অঞ্চলত তাত কংগ্ৰেছৰ থাকিব গোটা মহিলা হলে হ'ল গোটত এই 10 গৰাকী মহিলাৰ যেতিয়া গোটটোত পইচা দিছে সেই 10 গৰাকীৰ ভিতৰতে দিছে কোন কংগ্ৰেছ এজনী কংগ্ৰেছ দিয়া পোৱা নাই কেতিয়াও 10 গৰাকী মহিলাকেই দিছে এইটো কংগ্ৰেছৰ গোট বুলি পেলাই বাছা নাই বা সেই গোটৰ এগৰাকী কংগ্ৰেছৰ মহিলা বুলি তেওঁ কিন্তু আউট কৰা নাই আৰু এটা প্ৰশ্ন সুধো মই তাৰপিছত ষ্টুডিঅ'ত আন কেইগৰাকীৰ ওচৰলৈ আহিম নীলিমা দেৱী বাইদেউ আৰু এটা প্ৰশ্ন সুধো উদাহৰণস্বৰূপে সেই হিতাধিকাৰী মহিলা এগৰাকীয়ে চৰকাৰখন বিজেপিৰ নেতৃত্বাধীন অসম গণ পৰিষদ বিজেপিৰ চৰকাৰ হিতাধিকাৰী মহিলা এগৰাকী আঁচনিৰ ধন লাভ কৰাৰ পিছত তেওঁ সেই আঁচনিৰ ধনৰ ব্যৱহাৰ কি ধৰণে কৰিছে অন্য বিষয় আঁচনিৰ ধন লাভ কৰাৰ পিছত বিজেপিক যদি ভোট দিয়ে এই গোটেই পৰিঘটনাটোক আপুনি এথিকেলি ৰং নে ৰাইট কি বুলি ভাবে এইটো আঁচনিৰ কাৰণে ভোট দিছে বুলি মই তেতিয়া নকওঁ বিবেক আচলতে লাগে তেওঁলোকে বুজিছে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন চৰকাৰ হোৱাৰ পিছত মহিলাসকলক আগুৱাই নিয়াৰ কাৰণে যিখিনি ব্যৱস্থা লৈছে আজি যাওঁ যিমানবিলাক নিযুত মাইনা আঁচনি যদি কওঁ অৰুণোদয় আঁচনি উদ্যমিতা আঁচনি প্ৰত্যেকটো আঁচনি হয় মোৰ তেখেতৰ জয়ন্ত মল্ল বৰুৱা মিছেছৰ কথা কৈছে তেওঁলোকে শক্তি চাই ভক্তি তেওঁলোকে কৰিছে কিন্তু এগৰাকী আমাৰ গ্ৰাম্য অঞ্চলৰ সাধাৰণ মহিলাৰ কথা আমি চিন্তা কৰিব লাগিব এইটো সময়ত এগৰাকী গ্ৰাম্য অঞ্চলৰ সাধাৰণ মহিলাই যেতিয়া 1 পইচা উপাৰ্জন কৰিব নোৱাৰে তেওঁ এটা টেবলেটৰ কথা চিন্তা কৰিব লাগে পইচাৰ কাৰণে তেনেকুৱা মহিলাখিনিৰ কথাহে এতিয়া সময়ত চিন্তা কৰা হয় গতিকে তেওঁলোকক কোনো প্ৰেছাৰাইজ কৰি কাম কৰা নাই তেওঁলোকৰ আত্মবিশ্বাস হৈছে এই চৰকাৰখনে নীতিগতভাৱে কাম কৰিছে মহিলাসকলক আগুৱাই নিব পাৰিছে তেওঁলোকৰ আত্মবিশ্বাস হৈছে মই ললো আপোনাৰ পইণ্টটো পুনৰ যাম নীলিমা দেৱী পুনৰ যাম হয় পুনৰ আপোনাৰ ওচৰলৈ যাম মই এতিয়া আহিব